দেউতা মই ধুই দিম নহয় আপুনি ধুব নালাগে একো নহয় মই ফটচনে ধুই পেলাওঁ দে মাজনী কাঁহী বাতি ধুই হ'ল নে নাই ধুই হোৱা নাই মা আৰে ইমান সময় লাগে নে ৱা তই দেউতাৰা কাপোৰ ধুবলৈ দিছ যে নাই মই ধুবলৈ দিয়া নাই মা দেউতাই নিজেহে ধুইছে তই বেটি কম নহয় তোক ৰ মা মৰিলো মৰিলো নেকি মই নিজেহে কাপোৰ ধুবলৈ লৈছিলোঁ নাকান্দিবা কন্দা কন্দা নকৰিবা মই কিবা ভৰিতে দুখ পাইছো চকু দুখ পাইছো নেকি খেং খেঙাই নাহিবাচোন তোমাৰ চকু বেয়া হৈছে নেকি তাকেহে চাইছো নহ'লে এই বোৱাৰী পোৱাতে বাৰু তুমি এনেকে ধাপকে কৰিব লাগে নে এনেই মৰিছো ৰিকিৰ হাবত তাতে দিছে আকৌ ধানৰ ভাবত মোৰ কঁকালখন বিষাইছে ৰবা চাওক ৰবা চিঞৰি থাকিবা মই মালিচ কৰি দিছো নাই এই কঁকালৰ বিষটো আপুনিহে মোক কৰিলে মই আকৌ তোমাৰ কঁকালৰ বিষটো কেতিয়া কৰিলো কিয় আপোনাৰ মনত নাই বিয়াৰ আগতে বিহু মাৰিবলৈ যাওঁতে আপুনিহে মোক চাইকেলৰ পৰা পেলাইছিলে শুনা কথা এটা আছে নহয় কলীয়া বৰ গিয়েক মৰিল ঢেঁকী দিওঁতে মনত পৰিল হেৰা যিমানে যি নহওক কথা এটা কওঁ বুজিছা তোমাৰ কিন্তু এতিয়া চেহেৰাটো বৰ ধুনীয়া হৈ আছে দেই মোৰটো বিষাইছে মোৰ নিবিষাই কি বিষাবহে তোমাৰ মূৰত ভাল বস্তু থাকিলেহে একেবাৰে মূৰত থকা জনে মুখে বিচাৰি পালে চাওঁ বেছি কথা নকবা মূৰত ধৰিব হে ৰবা মাজনী মামণি আজি পথাৰত ডাৱনীয়ে ধান দাবলৈ আহিব দেই দেউতা দেউতা পথাৰলৈ ময়ো যাম যোৱা পংকজ গৰাজান এখন সুন্দৰ গাঁও তাতে এখন ৰাবাৰ বাগান কিনিলোঁ সেই বাগানখনৰ পৰিচালনাৰ দায়িত্ব তোমাকে দিলোঁ হ'ব আংকল বাগানৰ দায়িত্ব মই পালন কৰিম শুনিছোঁ গৰাজানত এজন বৰ ভাল মানুহ আছে নাম প্ৰতাপ বৰদলৈ হয় বাগানলৈ যোৱাৰ আগতে তুমি তেওঁৰ ঘৰত এবাৰ সোমাই যাবা হ'ব গাঁওখনত তেখেতৰ যথেষ্ট সুনাম আছে তোমাক নিশ্চয় সহায় কৰিব হয় মই নিশ্চয় লগ কৰিম আচ্ছা পংকজ তুমি যাওঁতে মিষ্টাৰ বৰাক কৈ এই আইবিটো চেঞ্জ কৰাই দিবাহে এইটো মোৰ কিবা ভাল নাই লগা অ'কে আংকল তেতিয়াহ'লে মই উঠিছোঁ যোৱা গৰাজন তিনিআলি নামি ল'ব গৰাজন তিনিআলি
অ' ককাইদেউ হা ক'লৈ যায় গৰাজানলৈ যাওঁ মই যাব পাৰিম নেকি অঁ আহক ৰ'ব মই উঠি লওঁ হেই যা যা হেই যা আপুনি যে কথাবিলাক কয় কওকচোন গৰাজন বাৰু কি কি আছে ও আমাৰ গৰাজান বহুত কিবা কিবি আছে হয় নেকি অঁ হাতী ওলাই আৰু তেতিয়াহ'লে মই দেখা নাই আচ্ছা বাৰু এতিয়া আপোনাৰ লগতে চাম আৰে তোমালোক ক'ৰ পৰা আহিলা যাতায়াতৰ অসুবিধাৰ বাবে আংকলে পঠাইছে মোৰ তোমালোকক লগ পাম বুলি ভবাই নাছিলোঁ কি হ'ল আচৰিত হৈছা নেকি আহা আহা ব'লা আহি থাকা দেই আহিছে দেই ককাই যাব ককাইদেউ বতাহে কৈ যায় নদীয়ে কৈ যায় বতাহে কৈ যায় নদীয়ে কৈ যায় তুমি জাকতে জিলিকা ঐ জান তুমি জাকতে জিলিকা গাহিলে ঐ জান গছে পাত সলালে ঐ জান বিহু বিহু লাগিছে মোৰ গাত ঐ জান বিহু বিহু লাগিছে মোৰ গাত সময়ে কৈ যায় জুৰিয়ে কৈ যায় সময়ে কৈ যায় জুৰিয়ে কৈ যায় তুমি সঁচাকৈ ধুনীয়া ঐ জান তুমি সঁচাকৈ ধুনীয়া কৰে উতলা হাঁহিতে সৰে মুকুতা বুকুতে যেন বাজিল জুনুকা ঐ জান বুকুতে যেন বাজিল জুনুকা আকাশে কৈ যায় ডাৱৰে কৈ যায় তুমি নাচনি নিজৰা ঐ জান তুমি নাচনি নিজৰা বিহু
আচুনে ভাঙে কলিজা সজুনত জাগে বাসনা উলাহতে ভৰিলে হিয়া ঐ জান উলাহতে ভৰিলে হিয়া বতাহে কৈ যায় নদীয়ে কৈ যায় তুমি জাকতে জিলিকা ঐ জান তুমি জাকতে জিলিকা অ' দাদা এক মিনিট ৰ'বচোন ৰ'ব মই সুধি লওঁ ৰ এই দাদা কথা এটা সুধো নেকি কওকচোন প্ৰতাপ বৰদলৈ ঘৰ কোনটো অঁ বৰদলৈ ঘৰটো হয়। সেই কেঁকুৰিটো পাৰ হৈ পদূলি মুখত বাঁহৰ জপনা থকা ঘৰটোৱেই আচ্ছা অঁ ঠিক ঠিক আছে আছে ব'লা 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 অঁ ব'লা এওঁকে সুধি চোৱাচোন ৰ'বা অঁ সোধাচোন আচ্ছা এইটো প্ৰতাপ বৰদলৈ ঘৰ নেকি হয় ময়ে নমস্কাৰ পিছে তোমালোক ক'ৰ পৰা আহিছা আমি চহৰৰ পৰা আহিছোঁ আজিকালি আকৌ ডেকা ল'ৰা আহিলে ভয়েই লাগে নাই নাই ভয়ৰ কোনো কাৰণ নাই অৰুণ বৰুৱাৰ ৰবৰ বাগানখনৰ মেনেজাৰ হিচাপে আহিছোঁ বৰ ভাল কথা আপোনাৰ কিন্তু সহায় পাম বুলিহে এই আহিলোঁ। সহায় কিয় নকৰিম আগতে আহাচোন ভিতৰলৈ বোলা ব'লা এই ইহঁত দুজনী আহিলে আমাৰজনী চাহ তাহ যোগাৰ কৰি গাই লৈ আহিছে ব'ল হ'ব দেউতা অঁ হ'ব যা 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 না হা 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 ব'লা ব'লক কিয়নো গৰাজনত ধুনীয়া ধুনীয়া ছোৱালী আছে নে কি ক ঠিক আছে পানী খাওঁ ঠিক আছে আজি বাৰু পানীয়ে খাওঁ বিহুত কিন্তু দৈ খাম দেই অঁ নে কি কোৱা খাব দেই ঐ চাহ খাওঁ ঐ এই কুকুৰকেইটা কিয় ভুকি আছে ধেই বুৰ্বক তাৰ ভাগৰ বিস্কুটকেইটা তোক দিছে খা তামোল লগ তামোল এখন মুখত আছেই হ'লেও তুমি চেনেহত দিয়া কথা যেতিয়া পাণ অকণকে খাওঁ হৰা বজাৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ ঘৰত একোতো নাই মাছ পুঠি কিবা এটা আনিব লাগিল নহয় জানো অঁ মামনি মোনাটো আনচোন হৰা এই আমাৰ ৰবৰ বাগানৰ মেনেজাৰ বোলে তোমাৰ হ'বলগীয়া ভাবি যোৱাই হ'ব পাৰে আমাৰ মামনিৰ লগত বেছ মিলিব ৰ'বাহে বুদ্ধিমতী ভাবিছোঁহে কিবা হয় ফটচনে কোৱা কি আনিব লাগিব শ'ল মাছ আনিলে জাতিলাও বা বিলাহী আনিব আৰু যদি কাৱৈ মাছ আনে তেতিয়াহ'লে আপুনি চুকাপাত নহ'লে পালেং শাক আনিব আৰু মুৰ্গী আনিলেতো আপুনি জানেই কি আনিব লাগে
জানো, পিছে ইয়াত সেইবিলাক গাই বাই থাকিলে একো লাভ নাই। তুমি বিচৰা মাছৰ লিষ্টখনত এটাও নাহিব। মামনি সোনকালে আন বেগখন, দেৰি কৰিছ কিয়? দে মই যাওঁ দেই। নতুন দেউতা ৰ'বচোন। দিলি পিছফালৰ মাতি কি হ'ল? একো নহয় দিয়ক, আপুনি কিন্তু আদা নহৰু আনিব নাপাহৰিব দেই। আদা নহৰু ককাইদেউ দেখোন কোনফালে বা যায়? অকণমান বজাৰৰ পৰা আহোঁ দে। মেনেজাৰজন আহিছে, তাতে নতুন আলহী। তেনেহ'লে খানা গপচেই হ'ব চাগে। পদূলিত গেট সজা কথা ভবা নাইতো। ফটচনে মানুহবিলাকে কি কথাবোৰ কৈ দিয়ে বদলি ককাইদেউ কোনফালে বা যায়? বজাৰৰ পৰা আহোঁগৈ, মেনেজাৰ আহিছে। বাগিচাত ফুল থাকিলে ভোমোৰা নৈ কিবা যিবোৰ আহিবনে? ফটচনে মানুহবিলাকে কিনো কথাবোৰ কৈ দিয়ে ধৰিব নোৱাৰি। বুজি পাবা সকলোবিলাক কথা পংকজ দা। বাহ, আজিহে গম পালো তুমি যে চিলনীৰ জীয়েক। সদাগৰৰ জীয়েক বুলি ভাবিছিলা নেকি? নহয় মানে সদাগৰৰ জীয়েক হোৱালে ভালে আছিল, মন নাপালেও ধনটো পালো হয়। বাছ ষ্টেণ্ডত চকু মুদি হাত পাতিলেই ধন পায়, পিছে মন পাবলৈ হ'লে নিশা চকু মেলি শুব লাগিব। তোমাৰো যে কথা। পংকজ দা আই, আমি আহিতো অসুবিধাই কৰিলোৱে নেকি? নাই দে, আহিলি যেতিয়া চিগা সূতাকেইডাল জোৰাই দে। তাঁতশালৰ সূতা ছিগিলে জোৰা দিব পাৰি, কিন্তু মনৰ সূতা ছিগিলে জোৰা দিয়াটো টান। কিয়? তোমালোকে জোৰা লগাই দিলেই হ'ল। হ'ব হ'ব, কিয় নিদিম? ৰাহুল আহিলা? এইমাত্ৰ। আৰে পংকজ, তুমি ইয়াত? আৰে তোমালোকে চিনি পোৱা নেকি দুটাই? পাওঁ চিনি। ৰাহুল মোৰ কলেজীয়া বন্ধু। হয় নেকি? পংকজ, তুমি আমাৰ ঘৰলৈ এবাৰ যাবা? নিশ্চয় যাম। কিয় নাযাম মাছলৈ? যাম আকৌ। ঐ, মেনেজাৰক ভাল নালাগে নহয়নে? তোৰহে ভাল নালাগে মাজনীৰ পিছে? ঐ, তই ভাবিছ মাজনী নদী পাৰত আছে, তাই ইতিমধ্যে পানীত নামিলেই। ঐ, চাবি আকৌ, পানীত নামি পানী নেখাবি। মই যাওঁ। ঐ, যা যা। সেইটো মাজনী তোমাক বিচাৰি বিচাৰি এইখিনি পালোহি। ৰ'বা ৰ'বা, মই উলিয়াই দিছোঁ। ৰ'বাচোন, চিঞৰিছা কিয়? ৰ'বা। ৰাতি মোৰ টোপনি নাহে, ৰাতি মোৰ টোপনি নাহে।
যাওঁ যাওঁৱে বুলি যাব যে পৰা নাই অ যাওঁনো কেনেকৈ মনে মোৰ নেপাহৰে তোমাৰ হাঁহি ৰেঙনি মনে মোৰ নেপাহৰে তোমাৰ হাঁহি ৰেঙনি ভাবিলেই বুকুখন কপে ভাবিলেই হিয়াখন ভাগে চাওঁ চাওঁৱে বুলি চাব যে পৰা নাই অ চাওঁনো কেনেকৈ মনে মোৰ নসহে দেহৰে পুৰণি মনে মোৰ নসহে দেহৰে পুৰণি কতোৱে নবহে মন কতোৱে নবহে মন কওঁ কওঁৱে বুলি ক'ব যে পৰা নাই অ কওঁনো কেনেকৈ মনে মোৰ নেপাহৰে তোমাৰ চকুৰ চাৱনি মনে মোৰ নেপাহৰে তোমাৰ চকুৰ চাৱনি ৰাতি মোৰ টোপনি নাহে ৰাতি মোৰ টোপনি নাহে বুজিছ তাতে আকৌ গাঁওখন ঐ কি গ'ল চাচোন ব্ৰইলাৰ ঐ আছ না আহ আহ বল 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 চিনি পাইছোঁ পংকজ খুব ভাল ল'ৰা ভৰিকেইটাহে পৰিছে বুকুখন পুৰা নাই নহয় বুদ্ধিমতী বুকুখন পৰা হ'লে বিহু গীত এফাকিকে গালোহেঁতেন বুজিছা হ'ব হ'ব এইটো বয়সত সফল ডেকা ওলাব নালাগে হ'ব থোৱাচোন আপোনাৰ গুৰুৱাকেইটা যিহে চিৰাল ফটা দিলে হেৰা তোমাৰ ওঠৰত লিপষ্টিক গহাই মোক গুৰুহাত কি ঘঁহিম আমাৰ চেৰেলি গাইজনীৰ গোবৰকে ঘঁহিব তুমি ফটনে কি কথাবোৰ কৈ দিয়া সেই বুদ্ধিমতী হেৰি আমাৰ মামনিক যদি পংকজলৈ দিয়া হয় কেনেকুৱা হয় মই আকৌ মাজনীৰ কথাহে ভাবি আছিলো হে মই যিটো আপুনি তাৰ সদায় উল্টাটোৱে কয় মই যদি জুইৰ কথা কওঁ আপুনি পানীৰ কথা কয় বুদ্ধিমতী এতিয়া জানো তুমি মোক জুইৰ দৰে জ্বলাই থকা নাই আপুনি মোক কি পাইছে কালি মাছলৈ গৈছিলোঁ জান হয় নেকি মজা লাগিলে তাতে মাছ পালেনে নাই পোৱা নাই অ' মাছে খুটিছেহে মাছে খুটিয়ালে মাছ পাম বুলি নাভাবিবা খালত নুসুমোৱালৈকে মাছ কিন্তু নিজৰ নহয় পানীৰ মাছ বামত তোলাটো সহজ পাইছা হা চেষ্টা কৰিলে পাবা পানীত থকা মাছ কেইজনী খালৈত ফৰাইহে এৰিছো দেখিলেহে লিখিম হ'ব যোৱা তুমি কোৱা কথাষাৰে কলিজাখন ফালি দিলে কিয় বাৰু অকলে অকলে থাকিব লাগে মৰমৰ মাতেৰে মাতিছো জানৈ যান তোমাৰে মন বুজিবলে টান ভাবিছিলো হাতেৰে চুই চামেই চা